हेलो एवरीवन की खबर आपनालोकर आशा करो भाले कुशले घरते बहि मोर भिडिओटी चाबले स्टार्ट करिसे सागे आरो मोर चेनेলৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আকৌ তো আহক আজি ভিডিওটি স্টার্ট কৰো हमारे मतलब आपको मत सिखा चल আৰু সানডেৰ প্ৰথমটো কাম হৈছে ছোৱালীজনী ফ্ৰক এটা আছে হেনো চিলাই দিব লাগে তাই পিন্ধি পিন্ধি কৈ আছে ফ্ৰকটোকে চিলাই দিওঁ প্ৰথম কাম হেতুৱে আৰু এফালে মোক দেখিছে পুৰা জটলি হৈ আছে মানে মোক গা চা ধুৱাই নাই এতিয়ালৈকে ধুম আৰু লাহে লাহে আৰু এফালে মোৰ ছোৱালীজনীয়ে কি কৰি আছে বাৰু ইমান ডাঙৰ চোলাটো পিন্ধিবলৈ লাগে দেখ চাওকচোন কিমান ডাঙৰ চোলা হেতুকে মানে এই হাতৰ এডোখৰ অলপ ছিগি আছিলেহে চিলাইটো মানে চিলাই দিব কৈ আছিলে তাকে এতিয়া চিলাই মেলি দিলোঁ পিন্ধি লৈ খেলিম কৈছে অকণমান দেৰি তাৰপিছত খুলি থ'ম কৈছে ইনে আমনি লাগিলে খুলিব সেইটো জানো বাৰু তেওঁ আকৌ যিকণ সময় পিন্ধে সেইকণ সময়তে পূৰা লেতেৰা কৰি দিয়ে নহয় আকৌ তাকালি ভিডিঅ'টো চাই যাওক আৰু এফালে ধুনীয়াকৈ বনালোঁ মই মূলা ভাজি আপোনালোকে কম দেখিছে চাগে কিন্তু আমি আছোঁ অকল তিনিটা মানুহ তিনিটা মানে ছোৱালীজনীটো ধৰিব নোৱাৰিব ইমানকেইটা খায় কিন্তু বাপেকে মই অকল দুটা মানুহ আছোঁ সেইকাৰণে দুটা মানুহৰ জোখত বনাইছোঁ আৰু ইমানকণ মই বহুতেই বেছি বস্তু লোকচান কৰোঁ কিনা বস্তু সেইকাৰণে এতিয়া কম কমকৈ বনাব ধৰিছোঁ আৰু গালি খাই খাই অকণমান কমাবলৈ শিকিছোঁ আৰু এতিয়া যিমান পাৰোঁ কমকৈ বনাবলৈ চেষ্টা কৰোঁ যাতে পেলনি নহয় देखा आपने लापरवाही का नतीजा है তো এফালে বিলাহী এটা লৈ লৈছোঁ আৰু এফালে দেখিছে মই কালি বনাইছিলোঁ দালি তো সেইখিনি পেলনি যাব নিদিওঁ কাৰণ समझ रहे हो ना বুজি পাইছে চাগে সেইকাৰণে মই এতিয়া এই বিলাহীটো ইয়াতে দি দিম আৰু তো এই বিলাহীটো ইয়াত দিয়া কাৰণটো হৈছে মানে যেতিয়া বইল হৈ যাব সেই তাৰপিছত মই ধুনীয়াকৈ চাটনি বনাম ধনিয়া চনিয়া দি তাৰপিছত জানেই চাগে আৰু এই আমাৰ ঘৰত কালাৰিং লাইট লগালোঁ দেখিছে কিমান ধুনীয়াকৈ কালাৰিং লাইট জ্বলিছে টিপ টপকৈ কিন্তু আপোনালোকে ভুল ভাবিছে এই ফ্ৰকটোৰ পৰা ধুনীয়াকৈ ইয়ালে শ্বাইনিং হৈ আছে মানে ফ্ৰকটো দেখিছেনে এইডোখৰ পৰা ধুনীয়াকৈ শ্বাইনিং হৈ আছে আৰু মোৰ বিলাহীটো ধুনীয়াকৈ উতলি হৈ গ'ল এতিয়া ইয়াক মই এই উতলা পানীৰ পৰা ঠাণ্ডা পানীত অকণমান তাৰ দেহাটো ঠাণ্ডা হ'বলৈ নমাই দিব লাগিব তেতিয়া তাৰ গাটো পুৰা ঠাণ্ডা হৈ যাব আৰু টেষ্টি হ'ব এইফালে উতলি আছে দালি পুৰা এইফালে ল'ব লাগিব এতিয়া কোনটো লওঁ সৰুটোকে লওঁ এটা হয় যিহেতু অকল বিলাহী এটাতে ধুনীয়াকৈ হৈ যাব এইকেইটা হৈছে ডাঙৰ ডাঙৰ অলপ ইয়াৰ পৰা চোলাটো এৰাই দিলোঁ চোলাত পিন্ধি আছিলে যিটো সেইটো খুলি দিলোঁ তাত এই চোলাটো খুলি ধুনীয়াকৈ মই এতিয়া এইটো ইয়াত দিব লাগিব আৰু ইয়াতে মই এতিয়া দি দিলোঁ আদা নহৰু পিঁয়াজ জলকীয়া চব ধনিয়া চনিয়া মিক্স কৰি এতিয়া হৈছে ঢাকন বন্ধ তো এতিয়া ধুনীয়াকৈ হৈ গ'ল পিছা আৰু এইফালে হৈছে কাচকল ভাজিছিলোঁ এইখিনি কেনেকুৱা হ'ল চাওকচোন বাৰু দেখিবলৈ ভালেই লাগিছে বাৰু কেমেৰাত এনে খাবলৈ কেনেকুৱা হয় সেইটো নাজানো বাৰু আৰু এইফালে হৈছে মূলা ভাজি মূলা আৰু আলু ভাজিছিলোঁ তো এয়াও দেখি ভাল লাগিছে কালি খাবলৈ কেনেকুৱা হয় নাজানো আৰু এয়া হৈছে দালি ধুনীয়াকৈ চিম্পুলকৈ বনাই থৈছোঁ আৰু হেৰি ধনিয়া চনিয়া দি মেলি ধুনীয়াকৈ তো এতিয়া খাম আৰু আমি আৰু এতিয়া আমাৰ ভাত বহা হৈ গৈছে কাঁহীখন দেখি কেনেকুৱা লাগিছে ইয়াত দালি দিবলৈ আছেই তো এইফালে ধুনীয়াকৈ বাঢ়ি থৈ দিছোঁ আৰু চুবলৈ ইয়াত কেৰাহীত দালি আছেই ল'বলৈ তো এতিয়া খাম আমি তো এতিয়া মই ভাত পানী খাই মেলি ধুনীয়াকৈ ওপৰলৈ আহিছিলোঁ মানে ভিতৰত থাকি থাকি আমনি লাগিছে আৰু ওপৰলৈ আহিছিলোঁ এতিয়া পূৰা সন্ধিয়া হ'ব হৈ গ'ল এইফালে চাওক সন্ধিয়া বেলি ডুবিব হ'ল আৰু এটা কিমান ধুনীয়া মানে মই বহুতে বেছি হেপী হৈ আছোঁ কাৰণটো চাওকচোন এজোপা প্ৰথমবাৰ ফুল ফুলিছে ইমান ধুনীয়াকৈ মৰম লাগে মানে বহুত সৰু সৰু হয় এইখিনি যাৰ ঘৰত আছে নিশ্চয় চিনি পাইছে চাগে ইমান ধুনীয়াকৈ ফুলিছে এইবাৰ ফাৰ্ষ্ট টাইম ফুলিছে সেইকাৰণে বেছিয়ে হেপী হৈ আছোঁ মই পূৰা এইফালেও ফুলিছে এটা ফুলিলেও মোৰ বহুতে বেছি হেপী তাৰমানে এইটোতো পূৰা ধুনীয়াকৈ ফুলিছে আৰু এজোপাটো ফুলিব ধৰিছে এজোপা দেখিছেনে এজোপাও ফুলিছে আৰু এজোপা হৈছে বেলেগ এজোপা ডাঙৰ হয় ডাঙৰ জাতি এইটো ইমান দীঘল হৈ আছে বহুত দিন হ'ল ফুল নুফুলা বহুত দিন মানে যোৱা বছৰে ফুলিছিলে তাৰপিছত এইবছৰ ফুলাই নাছিলে আৰু বেলেগৰ ঘৰত পূৰা গছ ভৰি ভৰি ফুলি আছিলে মোৰ মনটো বহুতে বেছি বেয়া লাগিছিলে কিনো দিলে ফুল ফুলিব সেইবুলিয়ে ভাবি আছিলোঁ কিন্তু এতিয়া ফুলিছে আৰু সেইকাৰণে বহুতে ভাল লাগিছে আৰু মানে সেইকাৰণে মানে মোৰ হেপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিছোঁ কি লাগে ধুনীয়া গান গাইছে এতিয়া
এতিয়া সন্ধিয়া হ'ল মানে কিবা এটা খাবলৈ মন গৈছে ন হয় নাই সদায় সন্ধিয়া কিবা এটা খাই তাৰমানে সেইকাৰণে পূৰা কান্দি আছে কিতাপত মন দিয়া নাই আৰু কিতাপত মন নিদিলে নিউজ এটা পাইছিলোঁ আৰু পুলিচলৈ ফোন কৰি দিবলৈ কৈছিলে কিতাপ নপঢ়া ল'ৰা ছোৱালী মোবাইল চোৱা ল'ৰা ছোৱালী তো ফোন কৰি মাতি দিম আৰু ন হয় নাই ফোন কৰি মাতি দিম তাৰপিছত লৈ যাব আৰু পাপাই মই অকলে থাকিম আৰু তাৰপিছত रहा नहीं जाता तड़प ही ऐसी है ना ন ধুনীয়াকৈ মোবাইল চোৱাত ব্যস্ত হৈ আছে বোলে বাপেক থাকিলে বহুত বেছিয়ে মানে উৎপাতটো বাঢ়ি যায় আৰু এতিয়া সন্ধিয়া হ'ল চাহ খাবলৈ কিবা এটা বনাবগৈ লাগিব এতিয়া বনাব লাগিব তেতিয়াহে হ'ব চকলেট নাই আজি দেওবাৰ দোকান বন্ধ আমাৰ ইয়াত গেট বন্ধ থাকে সেইকাৰণে দোকান বন্ধ আজি একো নাই খাবলৈ সেইকাৰণে ঘৰত থকাই কিবা এটা বনাই দিম আৰু নাই মই পিঠা বনাই দিম তাৰপৰা খাই চাবা খাবই লাগিব পিঠা এটা বনাই দিওঁ আৰু ধুনীয়াকৈ এটা নহয় আমিও খাম বাৰু আমিও খাম আমালৈও বনাওঁ ধুনীয়াকৈ নহ'লে পানী উতলাই থৈছোঁ নহয় এতিয়া কি হ'ব হিটাৰহে অকল এটাহে গেছটো নাই বাৰু গেছটো এটাই হৈ গ'ল আৰু হিটাৰটো থাকিলে গেছৰ ইমান প্ৰয়োজন নাই গতিকে কাৰণে আৰু এতিয়া পানী উতলাইছোঁ মানে এইখিনি মোৰ মানুহজনী গা ধুম কৈছিলে গা ধুবলৈ পানী এতিয়া পূৰা এন্ধাৰ হৈ গ'ল আৰু আমাৰ সন্ধিয়াই গা ধুৱে আৰু সদায় এতিয়া এইখিনি ধুনীয়াকৈ যেতিয়া উতলি হ'ব তাৰপিছতহে কিবা এটা বনাই দিব পাৰিম আৰু এতিয়া এফালে খাবলৈ পাই ধুনীয়াকৈ এতিয়া কিতাপ পঢ়িব আৰু তাৰমানে ন কিতাপ পঢ়িবা নাই এতিয়া হা কি আনি দিলে খাজা হিটাৰটো ছিগি গৈছিলে সেইকাৰণে মানে দোকানলৈ গৈ খাজা লৈ আহিলে মানে গেট বন্ধ হৈ আছিলে বাৰু আজি গেট বন্ধ থাকে মানে গেট বন্ধ নহয় আচলতে চোকানবিলাক বন্ধ থাকে আৰু দেওবাৰ দিনটোত গতিকে গৈ পেলাই এতিয়া দোকান এখন খুলিছে আৰু সন্ধিয়া সময়ত দিনটোতো বন্ধ থাকিলে তো তাৰপৰা এতিয়া হিটাৰটো বেয়া হোৱা দেখি উপায় নাই মানে কান্দি আছিলে সেইকাৰণে গৈ খাজা লৈ আহিলে তো এতিয়া খাজা সৈতে আমি চাহ খাম আৰু এইফালে খাজাত দুডোখৰ কৰি লৈছোঁ এডোখৰ মানুহজনে খাব আৰু এডোখৰ মই খাম এটাকে দুভাগ কৰি লৈছোঁ আৰু ধুনীয়াকৈ বহিলৈ খাব আৰু এতিয়া খোৱা আকৌ গৰম হৈ আছে বোলে আৰু খাজাও লৈ যোৱা খাবলৈ লোকে এটা খালে খাই এতিয়া ধুনীয়াকৈ পঢ়িব এতিয়া এইটো পিছত দেখা যাব নপঢ়িলে যোৱা এতিয়া পঢ়িবাগৈ যোৱা এতিয়া পঢ়াগৈ কাইলৈ এতিয়া নাচন মানে ওলাই গৈছে ধুনীয়াকৈ খাইছে আৰু পুৰা তেতিয়াহ'লে গাইজ আজিৰ ভিডিঅ'টো এতিয়া সামৰণি মাৰিছোঁ আৰু এতিয়া পূৰা ৰাতি হৈ গ'ল ৰাতি এতিয়া ভাত খাবও হৈ গ'ল মই ভাত চাত বনায়ো হৈ গ'ল কিমাননো ভাত বনোৱা ভিডিঅ' দিম সেইকাৰণে ভিডিঅ' নকৰিলোঁ গতিকে সন্ধিয়া চাহ তাহ খাই মেলি এতিয়া আপোনালোকৰ পৰা বিদায় ল'বৰ সময় আহিলে মই ছোৱালীজনীকো পঢ়ালোঁ ভাত চাতো বনাই মেলি ধুনীয়াকৈ আজৰি হৈ গ'লোঁ মোৰ হাজবেণ্ড অহাই নাই এতিয়ালৈকে বাৰু কিন্তু আহিব হৈছে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি প্লিজ নহয় আচলতে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মই এনেকুৱা ভিডিঅ' আকৌ আপোনালোকলৈ আগবঢ়াব পাৰোঁ আৰু যাতে মই অকণমান আগবাঢ়ি যাব পাৰোঁ আৰু যাতে ইয়াতকৈ ভাল ভিডিঅ' বনাব পাৰোঁ তাৰে আশা ৰাখি আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি ভাবি তেতিয়াহ'লে আজিলৈ বাই বাই কাইলৈ আকৌ এটা ব্লগত লগ পাই আছোঁ আপোনালোকৰ লগত